2 বছৰ বেছি হ'ল তথাপিও আমাৰ এই যিটো ৰূপায়ণ হ'ব লাগে সেইটো হোৱা নাই আৰু লগতে আমাৰ যিবিলাক কেছেছ কেডাৰ্ছবিলাকক গভৰ্ণমেণ্টে হাৰেষ্ট কৰি আছে এইবিলাক একো হোৱা নাই কিন্তু এই সকলো MISৰ দফাবিলাক ইমপ্লিমেণ্টেশ্যন ৰূপায়ণ কৰিবৰ কাৰণে আমি আজি ধৰ্ণা কৰিছোঁ সকলো সংগঠনে আহিছে আৰু যদি অহা দিনত যদি ৰূপায়ণ নহয় তেন্তে আমি ইয়াতকৈ ডাঙৰ আমি ধৰ্ণা পালন বা কিবা এটা প্ৰচেছ ল'ম কিন্তু ইয়াৰ এইটো বেলেগ ষ্টেপ নোলোৱা আগতে গভৰ্ণমেণ্টে যেন প্ৰচেছটো লয় নহ'লে ইয়াৰ বেলেগ পৰিণাম হৈ আছে আপোনালোকে হাৱা শুনি আছে তেওঁলোকক বাধা দিবৰ কাৰণে গভৰ্ণমেণ্টে ইমপ্লিমেণ্টেশ্যন কৰাটো মাষ্ট বুলি